এইফালে চাওঁ গোটেইকেইটা এই জায়গাতে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আকৌ যাব বিচাৰিছোঁ। এখান হৈছে গুণেশ্বৰ দাস ডাঙৰীয়া, আমাৰ শৰণীয়া কছাৰী জাকৈ নৃত্যৰ বাঁহী বাদক। এখেত বহুত থিয়েটাৰ জগতত বাঁহী বজাই ইতিমধ্যে সুনাম অৰ্জন কৰিছে, কিন্তু বৰ্তমান কৰোণা পৰিস্থিতিত এখেতৰ খুব দুৰৱস্থা আৰু এখেত মোৰ ভাল বন্ধু। এখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ কমিটি। ধন্যবাদ।
সুভাষ শৰ্মাদেৱক আমি মঞ্চত বিচাৰিছোঁ। বৰমা আঞ্চলিক ৰঙালী বিহুৰ প্ৰাক্তন সভাপতি সুভাষ শৰ্মাদেৱক আমি মঞ্চত বিচাৰিছোঁ। আশা ৰাখিছোঁ তেখেতে মঞ্চলৈ উভতি আহিব। Ah